এইটো লওক কইনা হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল বৰ্তমান বাজিল ৰাতি 7টা আৰু চাওক মই কোৰ চব মাৰি লৈছোঁ কাৰণ গৈ আছোঁ বিয়া কৰক মানে মোৰ লগৰ এজনৰ ভাইটিৰ বিয়া মানে চিনাকি দকচোন মোৰ ভিডিঅ' চাই তাৰে পৰা কণ্টেক্ট কৰিছিল তাৰপিছত আমাৰ ঘৰত গ'ল তাৰকচোন বিয়াৰ নিমন্ত্ৰণ দিলে তো সেই নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ মই গৈ আছোঁ আৰু আমাৰ তাৰে পৰা মই ধৰক অলৰেডি আমাৰ টাউন আহি পাইছোঁ আমাৰ তাৰে পৰা মিনিমাম 20 কিলোমিটাৰ 10 কিলোমিটাৰ অলৰেডি আহিছোঁ আৰু 10 কিলোমিটাৰ যাব লাগে তো গাইজ আজি চানডে কিন্তু মই একচুৱেলি গম পোৱা নাছিলোঁ টাউনত আহি গম পালোঁ যে চব দোকান বন্ধ তো একদম টাউন ঘূৰি এখন দোকান খোলা পালোঁ তাৰে পৰা ধৰকচোন যি পালোঁ তাকে লৈছোঁ ধৰকচোন এনেকুৱা কথা আৰু সৰু প্ৰেজেণ্ট এটা লৈছোঁ তো সোনকালে যাব লাগে মানে নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ মানে পিছত বহি ল'লোঁ কাৰণ পিছত নবহিলে ধৰকচোন ব্লগিং কৰোঁতে অলপ অসুবিধা হ'ব সেইকাৰণে মানে চবেই মানে পাৰ্টি কৰিছে আগত ব্লগিং চলি আছে আছিমক লগ পাই গ'লোঁ তো বিয়া কৰে চব মানুহ মোৰ অলপ ফাৰ্ষ্ট হৈ আছে নাৰ্ভাছ এইটো লগ কইনা চবে বোলে ভিডিঅ' চাই মোক চবে ভিডিঅ' চাই সাবস্ক্ৰাইব কৰক দাদা চেনেলটো অ'কে আহিব চাগে এনেই মাতা গ'লো মই আছো যি নহওক আহিলে দাদাই ভাল লাগে মোৰো আজি লাষ্টত ভাল দাদাক দেখা পালোঁ সিদিনা তোমাৰ লগত গৈছিলোঁ যে কি কৈছে মই কমেণ্ট দিছোঁ লাগ পালে চাৰেন দাক বোলে মই কমেণ্ট দিছোঁ আহিব বিয়াত আহিব নিশ্চয় আহিব মানে যি নহওক আহিলে ভাল লাগিল আহি কেনে তো আছে চাই থাকক সদায় আছে তো গাইজ আপোনালোকে সম্পূৰ্ণকৈ চাই থাকক তো গাইজ খুৰীক লগ পাই গ'লোঁ তো কইনাৰ মাকত বাবু নাযায় গাইছ নাযায় মোক মানে চিনি পোৱা নাই না সেইকাৰণে চিনি পালে আহিব গাইছ পুৰা মৰম লগা পাব গাইছ চাহ আহি গ'ল গাইছ বাবু আহিছে ইয়াৰ চেনেল বোলে ছাবস্ক্ৰাইব কৰিব লাগে কি চেনেল আছিল দেৱীজ কাশ্যপ ইয়াত আনি দিয়া ছাবস্ক্ৰাইব কৰি দিয়া থেংক ইউ তো বাবুৰো ভিডিঅ' আহি গ'ল কোনটো আছিল ছাবস্ক্ৰাইব কৰি দিয়া তো গাইজ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব গাইজ এদিনতে 1K ছাবস্ক্ৰাইব বনাই কৈ দিছে গাইজ পৰা তুমি খাইছে না তো বিন্দুক লগ পাই গ'লোঁ বিন্দু অ'কে ফটো উঠবা না ওটা খাইছে না তো গাইছ এতিয়া খাব গৈ আছে আছিম আছে অলপ অলপ নাৰ্ভা আছিল গোল্লা দিছে গোল্লা খালোঁ তো গাইছ মানুহে চশমা লৈ চকুত বাবুৱে লৈছে মুখত লৈছে গাইছ এতিয়া মানে আমি ওলাম মজা লাগিল বিয়া খালোঁ বছৰৰ শেষ ডিচেম্বৰ মাহ আমিও ধৰচোন এদিন পাতিম কেতিয়া হোৱাটো গম নাপাওঁ দেৰি হ'ব ধৰক বেছি গৈছে 5-6 বছৰমান দেৰি হ'ব তো ইয়াক বোলে মই ভিডিঅ'ত উঠোৱাই নাই এতিয়ালৈকে আজি মানে চব কাম কৰিছে ন বিয়াত এতিয়া মিঠাতেল লৈ আহিলে দোকানৰ পৰা মানে চব কাম কৰি আছে মানে সকলো দায়িত্ব লৈছে বিয়াৰ তো আপোনালোকে মাতবা পাৰে বিয়াৰ যদি কিবা দায়িত্ব দিব লাগে মেনেজাৰ বিয়াৰ মেনেজাৰ চব মেনেজাৰ আৰু বিয়াৰ সদস্য এইবিলাক বাই গাইজ ফাইনেলি ঘৰ আহি পালোঁ তো ব্লগ কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাই দিয়ক মানে বিয়াত গ'লে দিয়কচোন অলপ মানে ফিলিংছটো বেলেগ মানে শৰীৰত অলপ এনাৰ্জি আহি যায় তো আজিৰ ব্লগ এইখিনি আৰু ইয়াৰ পিছত নেক্সট ব্লগ আহি আছে আৰু যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰা সোনকালে
তো বাই বাই